दादा का तारीफ किया है और जोरहाट की लोगों जो है कैसा लगा आपको? देखिए, बहुत प्रेम करने वाले लोग हैं। असम की जो संस्कृति है वो बहुत ही प्यार देने वाली संस्कृति है और यहाँ की चाय तो पूरी दुनिया में फेमस है। लेकिन अब चाय के साथ साथ मोदी जी ने और हेमंत दा ने असम को दुनिया के मैप पर लाया है। सेमीकंडक्टर भी यहाँ हो रहा है, बड़े बड़े रास्ते और पुलिया भी यहाँ हो रहा है और सारा विकास असम में हो रहा है और इस विकास की श्रृंखला को और आगे बढ़ाने का काम इस चुनाव के बाद होगा। আজি যোৰহাটত আমাৰ কাৰণে এইটো অতি আনন্দৰ দিন। এজন শক্তিশালী নেতা আমাৰ ইয়ালৈ আহিছে বম্বেৰ পৰা। তাৰ মুখ্যমন্ত্ৰী ফাডনৱিছ ডাঙৰীয়া ইয়ালৈ আহিছে আৰু আহি আমাক এটা এনেকুৱা ধৰণৰ এটা স্পীচ তেওঁ দিছে, যিটো স্পীচে আমাক অতি উৎসাহিত কৰিছে। তেওঁ কৈছে যে যিজনে কাৰোৰ লগত কথাই নাপাতে তেওঁ লোকসভাত নাথাকি ইয়ালৈ আহি কি কৰিব। কথাটো হয়, আমি কোৱা নাই যদিও কথাটো হয়। তেওঁ লোকসভাত থাকি আজিলৈকে ক'তো মানুহৰ লগত কোনো লিংক ৰখা নাই। মই যোৰহাটতে কৈছোঁ, আমাৰ যোৰহাট বিধানসভা সমষ্টিৰ তেওঁ এটা পাৰ্ট। তেওঁ 5 কোটি টকা বছৰেকত পায় 10টা সমষ্টিত কাম কৰিবৰ কাৰণে। মই যোৰহাটত যোৱা 2টা বছৰ গ'ল। তেখেতৰ চেন্স অফ বিলংগিং টু যোৰহাট আছে নাই মোৰ ডাউট আছে। আৰু যাৰ চেন্স অফ বিলংগিং টু যোৰহাট নাথাকে তেতিয়াহ'লে তেওঁ MLA হৈ একো যোৰহাটক সহায় কৰিব নোৱাৰে। মই আৰু এটা ক'ম, মই এইটো ক'বলগীয়া কথা নহয়, মোক মানুহবিলাকে আহি কয় তেখেতৰ পিতৃৰ ঘৰ এটা আছে নহয়, তেওঁ তাতে কেম্প নকৰি দেখোন হোটেলতহে কৰিছে। মই তেওঁলোকক কওঁ সেইটো তেওঁৰ কথা, মইতো একো ক'ব নোৱাৰোঁ। মানুহে চকু ৰাখিছে যোৰহাটত বহুত সমস্যা এতিয়াও দুখীয়া মানুহবিলাকৰ আছে। সেই মানুহখিনিৰ লগত যদি তেওঁ সমমৰ্মিতা প্ৰকাশ কৰিব নোৱাৰে, তেওঁ যিটো আজি দেৱেন্দ্ৰ ফাডনৱিছে কৈছে তেওঁ পাৰ্লিয়ামেণ্টত থকাই ভাল, ইয়ালৈ নহাই ভাল। সেইকাৰণে ৰাইজৰ নিশ্চয় শুদ্ধ সিদ্ধান্ত ল'ব। নিৰ্বাচনী সভাত বহুতে জুবিন গাৰ্গৰ প্ৰসংগৰ কথা আলোচনা কৰে। আজিও আপুনি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ কথা ক'লে, কি ক'ব? জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আমি বনাই থৈছোঁ ডক্টৰ ৰঞ্জিত বৰাই, তাতে দেখিব ষ্টুডিঅ'ত। আমি ফাঁকি কথা নকওঁ, কিন্তু কথা হ'ল কি যে মাটিডোখৰ ছায়েন্স কলেজৰ হোৱাৰ কাৰণে আমি অকণমান দূৰতে পলম হৈছে আৰু আমি তাত এটা ইতিমধ্যে পকাৰে এটা দখল দিছিলোঁৱে, মাটিকণ দখলেই কৰিছিলোঁ। নিয়মতে মই MLA হিচাপে দখল কৰিব নাপায়, কিন্তু জুবিন গাৰ্গৰ প্ৰতি এটা আমাৰ সকলোৰে স্নেহ আছিল। গতিকে যেতিয়া মূৰ্তিটো মই নিৰ্মাণ কৰিব পাৰিলোঁ, সেইকাৰণে তাত আমি বনাবৰ কাৰণে মাটিকণ ল'লোঁ আৰু চৰকাৰক আমি এতিয়া ফৰ্মেলি দিম। কিন্তু আমি তাত মূৰ্তি আপোনালোকে গ'লে দেখিব এটা পকা আমি পিলাৰ কৰিছোঁ আৰু আপুনি জুবিনৰ মূৰ্তিটোও চাবলৈ পাব। মই এখন লিফলেট উলিয়াইছোঁ বোধ কৰোঁ, সেই লিফলেট জুবিনে গীটাৰ লৈ যিটো ৰূপ, সেইটো আমাৰ সবাই বন্ধতে আছে, মূৰ্তিটো ৰেডি হৈ আছে। আমি ৰাখি তালৈ যাব লাগে আৰু আমি কৰিম। আৰু সেইকাৰণে মাটিকণ আমি লওঁতে দেৰি হোৱাৰ কাৰণে এইটো হ'ল, কাৰণ আমি যোৰহাট সমষ্টিৰ ভিতৰতো এটা মূৰ্তি বিচাৰিছিলোঁ, সেইকাৰণে আমি কৰিছোঁ। আৰু মোৰ ভাল লাগে যে পিছ পৰি থকা এটা অঞ্চল, আমাতকৈ বহুত পিছ পৰি আছিল হোলোঙাপাৰ, তাৰ মহিলা ল'ৰা ছোৱালীয়ে চবেই মোক কৈছিল দাদা কিবা এটা কৰিব পাৰিনে। কেইবাবাৰ কোৱাৰ পিছত মই দেখিলোঁ মাটি ইয়াতেই আছে আৰু বেলেগত নাই। সেইকাৰণে আমি কামটো কৰিছোঁ আৰু মই এতিয়া ঘোষণা এইকাৰণে কৰিছোঁ, মই এতিয়া যিহেতু মানুহে বহুতে ক'ব পাৰে, আমি সেইকাৰণে কথাটো কৈছোঁ। মই নীৰৱে কাম কৰি ভাল পাওঁ, সেইকাৰণে ডক্টৰ ৰঞ্জিত বৰাৰ ঘৰত চালেই গম পাব আৰু আপুনি তাত গ'লেও গম পাব যে আমি এটা পিলাৰ বনাই থৈছোঁ দখল কৰাৰ কাৰণে। এতিয়া আমি মাটিকণ পাম, চৰকাৰে আপত্তি নকৰে। বিৰোধীয়ে কিন্তু জুবিন গাৰ্গৰ লৈ পেলাই তেওঁলোকে প্ৰচাৰ কৰা মৃত্যু ন্যায় প্ৰসংগৰ কথাটো জুবিন গাৰ্গৰ বৰে সকলো কনচাৰ্ণ। মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰীৰ কনচাৰ্ণ। কিছুমান কথা কেতিয়াবা চব কথাতে ক'ব নোৱাৰে, এজন মুখ্যমন্ত্ৰী বহুত কথা চিন্তা কৰি দিবলগীয়া হয়। মই আজি তেওঁৰ ষ্টেটমেণ্টটো দেখিছোঁ যে কোৰ্টৰ ওপৰত তেওঁ নহয়, যিয়ে নহওক কোৰ্টৰ ওপৰততো তেওঁ নহয়, কোৰ্টে যি ডিচিশ্যন ল'ব আল্টিমেটলি আমি ল'বই লাগিব। আমি এপিল কৰিব পাৰোঁ, সেইটো এটা বেলেগ কথা, সময় আহিব। কিন্তু এনেই জোৰ জবৰদস্তিটো নহ'ব, আইনৰ সহায় ল'বই লাগিব। ছিংগাপুৰত যি কৰিছে, ভাৰততো কিবা এটাতো ওলাব। তাৰপিছত আমাৰ কিবা থাকিলে আমি তাৰ বিৰুদ্ধে বা তাৰ যদি ফেভাৰ থাকে আমাৰ হ'বই। সেইটো আমি গোটেই কথাবিলাক ভাবিছোঁ। আৰু মই যে ক'লোঁ 20 বিঘা মাটি ধেমালি নহয় যোৰহাটত ৰাখি থোৱা, এইটো এইকাৰণে ৰাখিছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই তেওঁক ক'লে তেওঁক ক'ব, যিকোনো এটা ইনষ্টিটিউট যিটো জুবিনৰ লগত সংস্পৰ্শ আছে তেনেকুৱা এটা ইনষ্টিটিউট আমি ইয়াত বনাব খুজিছোঁ। উঠি অহা প্ৰজন্মই যাতে তেওঁৰ নাম স্মৃতি থকা ঘৰটোত থাকি
তেওঁকো স্মৰণ কৰিব, নিজেও শিক্ষা গ্ৰহণ কৰিব। এইটো আপুনি স্পষ্টকৈ ক'ব পাৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটত যিকেইটা প্ৰতিশ্ৰুতি দিছিলে, এতিয়া আপুনি যদি আপোনাক ৰাইজে বিধায়ক হিচাপে পুনৰবাৰ কৰে তেতিয়া আপুনি এইখিনি মই আপোনাক ক'লে মাটিখিনি ৰাখি থৈছোঁ, কিন্তু ঘৰটো বনাবলৈতো যথেষ্ট টকা লাগিব, এটা ইনষ্টিটিউট হ'ব ন। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক আমি বাট চোৱাম, কিন্তু তাৰ আগতে আমি আমাৰ যোৰহাট সমষ্টিত এই মূৰ্তিটো এইকাৰণে বনালোঁ, মানুহে ভাবিব যে আমি নেগলেক্ট কৰি আছোঁ। সেইটোৱে কথা। থেংক ইউ। ঠিক আছে, থেংক ইউ। হ'ব, জুবিনৰ কথাটো আকৌ কৈছোঁ যে আমি জুবিন গাৰ্গৰ মূৰ্তিটো ইতিমধ্যে ৰেডি কৰিলোঁ, প্ৰস্তুতো কৰিলোঁ। ডক্টৰ ৰঞ্জিত বৰুৱাই আমাক সেই কামটো কৰি দিলে। আজি আমি তাৰ মাটিকণৰ কাৰণে আমি ছায়েন্স কলেজতে বিচাৰিছিলোঁ, আৰু কলেজৰ পাতি নিয়মতে আমি দখল কৰিব নোৱাৰোঁ, কিন্তু আমি এতিয়া তেওঁলোকৰ আমাৰ সৎ এটা ভাৱৰে আমি তাত মাটি অলপ পাইছোঁ, অলপ বহল কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ পৰাও ল'ম, পাৰ্ক এখন কৰিম, আৰু জুবিনৰ প্ৰতিমূৰ্তি যিহেতু শেষ হৈছে বনাই, আমি তালৈ প্ৰতিষ্ঠা কৰিবলৈ পঠিয়াই দিম। আৰু তাত লোকেল ল'ৰা ছোৱালী যিসকল আছে তেওঁলোককে আমি দায়িত্বটো দিম যাতে চোৱা চিতা কৰে। আৰু মই জুবিন গাৰ্গৰ স্মৃতিত আমি যিখিনি মাটি তেওঁৰ মানে যেতিয়া তেওঁক সৎকাৰ কৰা কথাটো মাজতে যোৰহাটলৈ আহিব বুলি কথা এটা ওলাইছিল, কিন্তু পৰিয়ালে যিহেতু গুৱাহাটীত কৰিলে সেইকাৰণে আমি যোৰহাটত কিন্তু মাটি থৈছিলোঁ য'ত কৰিব, কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰত। সেই মাটিখিনি এতিয়াও আমি ৰাখিছোঁ যে যিকোনো এটা ইনষ্টিটিউট জুবিনৰ লগত সংস্পৰ্শ থকা ল'ৰা ছোৱালীবিলাকে যে শিকিব পাৰে তেনেকুৱা এটা ইনষ্টিটিউট মোৰ অনাৰ ইচ্ছা আছে, আৰু মাননীয় মুখ্যমন্ত্ৰীক নিশ্চিতভাৱে তেনেকুৱা এটা ইনষ্টিটিউট আমাক দিব, তেতিয়াহ'লে জুবিনৰ স্মৃতি আৰু যুগমীয়া হৈ থাকিব যোৰহাটত, আৰু এইটো মই বিচাৰোঁ।